কিমান শিক্ষক শিক্ষয়িত্ৰী কিমান ছাত্ৰ ছাত্ৰী আছে তাৰো আমি বিতং তথ্য লাভ কৰাৰ পাছত আমি দেখিলোঁ যে আমাৰ প্ৰায় 11,000 সামথিং বিদ্যালয় আছে যি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30তকৈ কম 30তকৈ কম হলে বিদ্যালয়ৰ সেই সংখ্যাটো আমাৰ কাৰণে বহনক্ষম নহয় এতেকে এই বিদ্যালয়সমূহৰ লোকেশনসমূহ আমি আসাম স্পেস এপ্লিকেশন যি সেন্টাৰ আছে স্পেস এপ্লিকেশন সেন্টাৰৰ তৰফৰ পৰা আমি বিদ্যালয়সমূহৰ জিপিএস লোকেশন বিলাক চাই পেলে যিখিনি বিদ্যালয় ওচৰা ওচৰিকে আছে তাত আমাৰ শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত বিদ্যালয় একত্ৰীকৰণৰ কি সুবিধা আছে আমি সেইখিনি পৰীক্ষা কৰি চাইছো আৰু যেটো সাস্টেইনেবল নাম্বাৰ অফ এনৰোলমেন্ট বা বহনক্ষম ছাত্ৰ ছাত্ৰীৰ সংখ্যা নথকা বিদ্যালয়সমূহ আমি একত্ৰীকৰণ ছাত্ৰীৰ সংখ্যা কমিছে এই কথাবৰ্তাবিলাক বাৰে বাৰে উনুকিয়াই দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ইয়াৰ মূল কাৰণ হৈছে যে বিদ্যালয়বিলাক এফালৰ পৰা বন্ধ কৰিব লাগে সিবিএসই আৰু আদৰ্শ বিদ্যালয় মডেল বিদ্যালয় এই গোটেই কনসেপ্টটো যেটো আনিছে আসলে সিবিএসই আৰ্হিত এই আৰ্হিটো কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে তাৰ কাৰণে উঠি পৰি লাগিছে আৰু এয়া মাতৃভাষাৰ বিৰুদ্ধে মাতৃভূমিৰ বিৰুদ্ধে আসলে চৰকাৰৰ এটা হঠকাৰী সিদ্ধান্ত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে আৰু